তো সেই গাছ ভাবিলোঁ আজি এটা খানা খাওঁ সেইকাৰণে লোকেল কুকুৰা এটা লৈ বাকীখিনি পৰাব আপোনালোকক পিছত দেখাই দিওঁ সেইটো চাই লওক লোকেল কুকুৰা আজি সেইকাৰণে খানা এটা খাম বুলি আহিলোঁ তো পটককৈ খাই দিলোঁ তো ভিডিঅ'টো লাষ্টলৈকে চাই দিব তো গাছ চাই লওক ইয়াৰ শাক পাচলি কুটি ল'লোঁ তাৰপিছত ইয়াৰ মছলা ইয়াৰ পিঁয়াজ পৰা কৰি লৈছোঁ দেশী জোকা মানে এইপিনে জুই জ্বলি আছে এইপিনে চাউল ধুই লৈছোঁ মোনাতে অৱস্থাতে তাৰপিছত এয়া এইটো ঠেং পুৰি খাবলৈ আনি থৈছোঁ তাৰপিছত এয়া চাই লওক বিলাহী বুট জলকীয়া তাৰপিছত পিঁয়াজ ধনিয়া চাটনি এখন হ'ব তাৰপিছত মানে কি ভিডিঅ' বনাবলৈ দিগদাৰ আছে অকলে চব কাম কৰি আছোঁ নহয় তাৰপিছত পোৱালীয়ে জুইটো ধৰি আছে তেতিয়া ভিডিঅ' লাষ্টলৈকে চাই দিব বস্তু ভাল পাব খানা ভাল হ'ব তাৰপিছত কান্দিছোঁ মানে পূৰা পিঁয়াজ শুকাই দিলোঁ নাই সৰহকৈ আধা কেজি পিঁয়াজ কাটি দিছোঁ সেইকাৰণে মানে এতিয়া চাই লওক ইয়াত ধনিয়া চনিয়া চব এইবোৰ কাটি লওঁ তাৰপিছত একদম মাংস বনোৱা টাইমত আৰু ভাত খোৱা টাইমত লগ পাইছোঁ দেই লভ ইউ তো গাছ চাই লওক ইয়াত ধনিয়া বিলাহী তাৰপিছত আৰু হেৰি আছে তাৰপিছত এইপিনে চৌকা কাঠ খান্দি আছে মানে চৌকাটো হৈ চাই দিছে নাই জ্বলা নিমখ আছে মানে বস্তু চব যোগাৰ কৰিছোঁ লাষ্টলৈকে ভিডিঅ' চাই দিব কি ধুনীয়া প্লেটত খানা খাইছোঁ চাই লওক গাছ ভাজি বনাইছে এনেকৈ আৰু গাঁৱলীয়া খানা তেতিয়া মাংস কাৰণে থৈছোঁ সেয়া তেল সেইবোৰ চব থৈছোঁ এইবোৰ পানী লৈ আনিবি যা এবাল্টিং এই পানী আনিব উঠিছোঁ কোনে বস্তু পাতি ভালকৈ ধুই ল'ব লাগিব নহয় তো গাই চেয়া চাই লওক পূৰা জ্বলা ভাজি হৈ গ'ল ইয়াৰ লোকেল জ্বলা ভাজি তাৰপিছত এতিয়া ভাত তাৰপিছত এতিয়া মাংস বনাই আছোঁ আপোনালোকে ভিডিঅ'ত লাষ্টলৈ চাই দিব মাংসত বনাই আছোঁ ৰ'ব এতিয়া পোৱালি মছলা দি আছে মই তাক শিকাই আছোঁ মছলা দি দে এই চিল দি দে নফলাটো দে এইটো দি দে এই লাষ্টত দিবি গাঁৱলীয়া খানা এনেকৈ এটাৰ ওপৰত এটা তাৰপিছত এইটো দে ৰেড চিলিটো দে দি দে গোটেই দে ছোৱালীজনী নালাগে ৰেড চিলি দিলি ইয়াৰ আদা নহৰু পেষ্টটো ধৰি দে পূৰা চেপি দে কাৰণ পইচা লৈছে না হয় গাইছ কি কয় পইচা লোৱা বস্তু পূৰা চেপি দিব লাগে দি দে ৰেড চিলি আদা নহৰু পূৰা চেপি দে মজা আৰু চাৰ মুঠতে খানা এটা লক্ষ্য আমাৰ এটা কুকুৰা 3টা মানুহ অঁ আৰু দে মই হেতাখন আনিছোঁ ৰ'ব গাইছ ৰ'ব লৰাই আৰু দে পিঁয়াজ যা হ'ব যা পিঁয়াজ যা অ'কে পিঁয়াজ দি বাকলি অ'কে পিঁয়াজ দি দিলোঁ পিঁয়াজটো অকণ নহ'লে পকিব দিছোঁ পিঁয়াজটো অকণ লৈ লওক তাৰপিছত মাংস দি আছোঁ মাংস মানে এইটো আলুটো ভাজি ল'ব লাগিব তাৰপিছত ধনিয়া চনিয়া দিব খাই থাকক গাঁৱলীয়া খানা মানে কি হয় গাইছ এনেকৈ পাওঁ খোৱা ল'ৰালৈ হয় মানে আৰু পটককৈ সিদ্ধান্ত হৈ গ'ল মানে ভিডিঅ' বনোৱা হওক বোলো আৰু হওক সেইকাৰণে বনাই দিলোঁ এটা ভিডিঅ' এটা কুকুৰা 3টা মানুহৰ খানা এটা বোলে 1 2 3 আমাৰ খানা হ'ব জোৰ বিলাহী আৰু আলু এইটো ভাজি ল'ম তাৰপিছত দিম মাংস এতিয়া মাংসটো কুলি ইয়াত থওঁ এয়া চাই লওক এয়া কুকুৰা মাংস পূৰা লোকেল দি দে এয়া চাই লওক অঁ এইটো অকণ ভাজি লওক চাই লওক পূৰা মানে ভাজিটো লৈ আছোঁ চকলি দিয়া গৈছে তাৰপিছত যেতিয়া অকণমান এইটো লৈ পেলাই পানী দি দিম পূৰা পকাব লাগিব তাৰপিছত অকণ নিমখ আনি দিয়ে পিঠা কৰিব যিটো পিঠা নিয়ম মানে কি গাঁও বুলি ভাবোঁ মানে
এটা ভাজি ভাজা টেষ্ট কৰা মজাটো বেলেগ হয় মানে বোলো অকণ টেষ্ট কৰি চাওঁ তাৰপিছত ৰ'ব আপোনাৰ চৰ্টকৈ দেখাই দিছোঁ আহি গ'লো মানে খোৱা টাইমত এয়া চাই লওক খাই আছোঁ এয়া চাই লওক এয়া চৰিয়া চব চৰিয়াত এইবোৰ খিচিৰি ভাত এইবোৰ লৈ লৈছোঁ যি দি বাদ দিয়ক এই খাই পেলাই ভিডিঅ'টো সমাপ্ত কৰিছোঁ তাৰপিছত যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো মাত্ৰ 2 মিনিট বা 3 মিনিট আছে তাত দিয়ক বহুত ভিডিঅ'টো এনেকৈ দিছোঁ দিয়ক